মানুহজনে আজি নেপালী কাটিং খাচী মাংস আনিলে আৰু আমাৰ ফালে ছাল থকা খাচী মাংসটোক নেপালী কাটিং খাচী মাংস বুলিয়ে কয়। আপোনালোকৰ ফালেনো কি কয় জনাবচোন দেই। আজি সেয়াই বনাব ওলাইছোঁ। ব'লক তেনেহ'লে ৰন্ধা বঢ়াত লাগি যাওঁ। ইয়াতে মই মছলাৰ বাবে ধনিয়া গুটি, জিৰা গুটি আৰু জালুক লৈ লৈছোঁ। শুকান জলকীয়া দুটা দি দিম আৰু এইখিনি নহৰু আদাও দি দিছোঁ আৰু এইখিনি মই পটাত ভালদৰে পিচি ল'ম। আপোনালোকে যদি বিচাৰে গ্ৰাইণ্ডাৰতো পিচিব পাৰে, কিন্তু পটাত পিচিলে বেছি ভাল হয়। এতিয়া এইখিনি মই মাংস লৈ লৈছোঁ। নেপালী কাটিং ছাগলী মাংস যিহেতু কৈছিলোঁৱেই, ছাল থকা ছাগলী মাংস লৈ লৈছোঁ আৰু এতিয়া মই এখন কেৰাহীত তেল গৰম কৰি পেলাই আলুকেইডোখৰ ভাজি ল'ম। আলুকেইডোখৰ মই 70% মান ফ্ৰাই কৰি ল'ম। 70% যেতিয়ালৈকে কুক হৈ যায় তেতিয়ালৈকে ফ্ৰাই কৰি ল'ম আৰু কাৰণ অলপ দেৰিকৈ দিম মই তৰকাৰীখনত আলুকেইটা। আৰু এইখিনি মই ফ্ৰাই হোৱাৰ পিছত উলিয়াই ল'ম লাহেকৈ। দুফালৰ পৰা ৰঙা হোৱালৈকে ভাজি থাকিম আৰু তাৰপিছত এইখিনি মই উলিয়াই ল'ম। এতিয়া একেখিনি তেলতে মই ইয়াতে দিছোঁ তেজপাত, পিঁয়াজ দি দিছোঁ। মই আধা কেজি মাংসৰ কাৰণে কমচে কম ডাঙৰ 4টা পিঁয়াজ দিছোঁ। আপোনালোকে কম বেছি কৰিব পাৰে, কিন্তু পিঁয়াজ সৰহ হ'লে খাচী মাংসত খাই ভাল লাগে। এইখিনি যেতিয়ালৈকে ৰঙচুৱা হৈ নাযায় তেতিয়ালৈকে মই ভাজি থাকিম আৰু এতিয়া মাংসখিনি দি দিম। মাংসখিনিও মই অলপ সময় ভাজি থাকিম যেতিয়ালৈকে ইয়াৰ কালাৰটো অকণমান সলনি হৈ নাযায়। এতিয়া যিহেতু কালাৰটো ৰঙা হৈ আছে, এই ৰঙচুৱা ভাৱটো যাবলৈ দিম মই, তেতিয়ালৈকে ভাজি থাকিম। দেখিছে নহয় ভিডিঅ'টোত, ইমান সময়লৈকে অলপ সময় 2-3 মিনিট ভাজি থাকিম। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ, হালধি দি দিম আৰু যোনখিনি আমি পিচি ৰাখিছিলোঁ যে মছলা, প্ৰথমতে মই কৈছিলোঁ যে সেইখিনি মছলা মই ইয়াতে দি দিম আৰু এইখিনি মই এতিয়া কমচে কম আধা ঘণ্টামান অলপ পানী দি পেলাই এনেকৈ ভাজি থাকিম। মই ঢাকন মাৰি ভাজি থাকিম। খাচী মাংস বনাবলৈ বহুত সময় লাগে, সেইকাৰণে অলপ ধৈৰ্যৰ প্ৰয়োজন হয় বাৰু খাচী মাংস বনাওঁতে। ব্ৰইলাৰ মাংসৰ নিচিনা নহয় যে পটককৈ হৈ যায়। খাচী মাংস বনাবলৈ কম ষ্টিমত বনালে বেছি ভাল হয়। মই এনেকৈ লৰাই ঢাকন মাৰি পেলাই কমচে কম আধা ঘণ্টামান ভাজি থাকিম। এইখিনি খাচী মাংস বনাবলৈ মোক টোটেল 1 ঘণ্টা লাগিছে, কাৰণ মই কম ষ্টিমত অলপ পানী দি পেলাই গোটেইখিনি মাংসখিনি ভালদৰে ভাজি আছিলোঁ আৰু ভাজিলে যিমান মছলাখিনি ভজা যায় তিমানে মাংসটোৰ সোৱাদ বাঢ়ে। এতিয়া মই ভাজি থকা আলুখিনি দি দিছোঁ। মাংসখিনি অলম'ষ্ট সিজি গৈছে। এতিয়া আলুখিনি দি পেলাই আৰু এবাৰ ঢাকন মাৰি পেলাই মই সিজিবলৈ দিম। এতিয়া মই ইয়াতে জোখমতে পানী দি দিম বাৰু। ভাজা হৈ গৈছে অলম'ষ্ট, তথাপিও মই লৰাই আছোঁ। মছলাখিনি তলত লাগি যাব নাই দিয়া। মছলাখিনি তলত অকণমান লাগি যোৱা দেখিয়ে অলপ পানী দি দিছোঁ মই। আকৌ এবাৰ ঢাকন মাৰি পেলাই সিজিবলৈ দিছোঁ মাংসখিনি। এতিয়া গোটেইখিনি মাংস সিজি গৈছে। এতিয়া মই জোখৰ মতে গ্ৰেভিৰ মতে ইয়াতে পানী দি দিম আৰু তাৰপিছত গৰম মছলা অকণমানো পিচি লৈছিলোঁ। লং, ইলাচি আৰু ডালচেনি অকণমান পটাতে পিচি লৈছোঁ। আপোনালোকে গৰম মছলা পেকেট যে পায় সেইটোও দিব পাৰে কিন্তু দেই। কিন্তু পটাত পিচি লোৱাটো যিহেতু মই কৈছোঁৱেই, পটাত পিচি লোৱা মছলাৰ সোৱাদেই বেলেগ আৰু খাই বিৰাটেই ভাল লাগে। এতিয়া ছাইডৰ পৰা কেৰাহীৰ মছলাখিনি এৰুৱাই পেলাই এনেকৈ ভাজি থাকিম কম ষ্টিমত। মাংসখিনি কালাৰটো একদম সলনি হৈ যাব। হাঁহৰ মাংসৰ যেনেকৈ ক'লা ৰং হয় তেনেকুৱা ৰংটো হৈ উঠিব। আৰু এয়া পানী দি দিছোঁ গ্ৰেভিৰ বাবে আৰু এইখিনি মাংস এতিয়া মই ঢাকন মাৰি পেলাই উতল আহিবলৈ দিম। উতল অহাৰ পাছতে মাংসখিনি ৰেডি হৈ যাব। আপোনালোকৰ যদি আজি ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। যিহেতু মোৰ চেনেলটো নতুন হয়, আপোনালোকৰ ছাপোৰ্টৰ মোৰ বহুত প্ৰয়োজন। আপোনালোকক ভাতকেইটা বাঢ়ি দেখুৱাইছোঁ। আজিলৈ আহিছোঁ তেনেহ'লে বাই। আশা কৰোঁ আপোনালোকৰ ৰেচিপিটো চাই ভাল লাগিলে।